Hello everyone and good morning. Welcome back to my blog channel. আৰু ভাবিছো আজিৰ পৰা ডেইলি ব্লগ দিও মানে সদায়টো ট্ৰেভেল কৰা নহয় সো ডেইলি লাইফষ্টাইলটোকে বলো ৰেকৰ্ড কৰা ষ্টাৰ্ট কৰো আৰু এতিয়া আজি একদম বতৰটো মানে বহুত খেমেকা হৈ আছে কিন্তু বৰষুণ ৰ'দ তেনেকৈ আছে বাৰু ছাতৰ ওপৰত আহি আমাৰ ইয়াতে মানে ঢেৰ পাৰ আহি থাকে সো চাউল অলপ দিও চাউল দালি তাৰ কাৰণে চাউল লৈ আহিছো এটা চাউল দিয়াৰ লগে লগে একদম দৌৰি দৌৰি আহিব উৰি আহিব সৰি আহিছে আমাৰ ডেইলি গেষ্ট দুটা মানে একদম খেদি দিয়ে বাকীবোৰক খাব নিদিয়ে ঐ কাজিয়া কিয় কৰি আছ গা ভাল পাইছা অলপ অলপ দৰ্শনো আহি পালে শুই উঠি কা আৰু জ্বৰ হৈ আছিলে বতৰ ইজ এক্সিলেণ্ট আকৌ শুবা নেকি আৰু ৰাতিপুৱা ফাৰ্ষ্ট উঠিয়ে পৰা কাটি আনি পেলাই ফেচ ৱাছ কৰি ফাৰ্ষ্ট এল'ভেৰাৰে মুখখন চাফা কৰি লওঁ এয়া আৰু মোৰ ডেইলি স্কিন কেয়াৰ ৰুটিন মই বেছি কেমিকেল প্ৰডাক্ট ইউজ নকৰোঁ মানে ফেচিয়েল হওক ক্লিন আপ হওক বছৰত এবাৰ দুবাৰ এতিয়া একচুৱেলি কৰিব লগা হৈছে আৰু বয়সো হৈ আহিছে লাহে লাহে হয়নে सो पहले तो नेचुरल वस्तु से काम चल जाता था अभी देखते हैं चलता है कि नहीं पूरा एलोवेरा रे गोटे मुखन साफा कर लम और किसुमानक एलोवेरा माने किसुमानक नामाने सो सबै निजर हिसाबत কৰিব লাগে किसुमाনৰ एलोवेरा लगाले আকৌ ইনফেকশন হৈ যায় মানে কি আৰু মানে গুটি গুটি উঠি যায় सो निजर स्किनर हिसाबत मोर स्किनत আকৌ एलोवेरा तो माने सो अपने अपने हिसाब से यूज करिएगा सो नेक्स्ट আকৌ फेसर কাৰণে বনাই আনিছো দৈ বেসন নেমু এলোভেৰাটো লগাইছো তাৰে ওপৰতে লগাই দিও একচুয়ালি এটো অল্টারনেটিভস বা দুদিনৰ মুৰে মুৰে লগালে বেসনটো খুব ভাল মানে সানটেন হওক বা হেৰি হওক খালি ড্ৰাই স্কিনৰ কাৰণে অকমান বেয়া সো তেনেকৈ স্কিন ওয়াইজ আৰু বেসনৰ লগত দৈটো দিলে একচুয়ালি এটা হেৰি হৈ যায় আৰু বেছি অইলি হলে দৈটো কম বেসন অলপ জ্যাদা আৰু যদি বেছি ড্ৰাই হয় তেতিয়া হলে অকমান বেসন কম দৈ বেছি তেনেকৈ स्किन केयर हल इतना हिल योगा टाइम सो अकमान लूजनिंग देन वार्म अप साइड बेंडिंग 50 स्क्वाट करी पेलाय देन आसन केटामान प्रैक्टिस करिलु सो प्रैक्टिस करी गा पा धुई लंच करी मिली उलालु इतना और काम आछे दुटामान मराइसा पाटारलेके जाओ देन आको इवनिंग क्लास आछे योगा क्लास फॉर्चुनेटली और दुईटा ड्रेस तो मिली गल साना रे खसा के देखो ना गाइस मैचिंग पिस्ता खा रहे हो मुझे भी दो गाइस बुरा लग रहा है गाड़ीखन ओलाउते अकमान वालत लगी गल अलग स्क्रैच होइसे बारू उपाय नहीं है क्या ही कर सकते हैं আৰু আমি নতুন ব্ৰিজেৰে এতিয়া গৈ আছো নাৰেংগী দেখো না গাইস নয়া ব্ৰিজ ওয়াও মই এপিনে আহা নাছিলো দেই প্ৰথমবাৰ আহিলো আপোনালোকে যদি কোনোবা আহা নাই চাই ল'ব দেই আৰু আমাৰ যোগা চেণ্টাৰটো দেখুৱাই দিম দেই ত্ৰিশুলিন সো মৰিচাবাৰ অফিসত আহি পালো মৰিচাবা এপিনে বিজি হৈ আছে সেবাৰ প্ৰডাক্টখিনি দেখাব সো যিখিনি ফিটনেস ফ্ৰিক মানুহ হয় মই ইউজ কৰো মৰিচাবাৰ প্ৰডাক্ট এটো হল ব্ল্যাক রাইস এটো রেড রাইস ये है किनुआ फिर আৰু কি আছিলে আৰু এয়া ব্রাউন রাইস সো নামটো হল এমবি গোল্ড সো আপোনালোকেও যদি ব্রাউন রাইস খায় রেড রাইস এইবিলাক ইউজ কৰে এমবি গোল্ডৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে
মই কোনো এডভাৰটাইজমেণ্ট কৰা নাই বাৰু মই নিজেও ইউজ কৰোঁ বাৰ প্ৰডাক্টখিনি এইবোৰ ভিডিঅ' কৰিছোঁ দেই অঁ বঢ়িয়া মোক দিবা দেই অঁ 23, 24, 25, 26, 27, 28, 29 and ক্লাছ কৰি আহি ঘৰ পালোঁ ডিনাৰ কৰিলোঁ এতিয়া বাজিছে ৰাতি 9টা বাজিছে আৰু আমি সোনকালে শুওঁ চ' আজিৰ ব্লগটো ইয়াতে খতম বাই গুড নাইট